এই দুটা বন্ধই নহ'ল। তো আমি আহি এতিয়া এই বুঢ়ীমাই মন্দিৰত ৰখিছোঁ ইয়াতে। এনেকুৱা ঠাইত তো নতুন এটা অভিজ্ঞতা হ'ল মোৰ। এতিয়া তেজপুৰ যাম ডাইৰেক্ট, তাতে কিবা কিবি চাম। আমি অলপ এপ্ৰিল ফুল হ'লোঁ। তেখেতে কৈছে যে মানে মাৰ্চ মাহতে বোলে আচল মেইন জাৰ্ণিটো হয় মানে। তো আজি হ'ল ডে 3, আমাৰ পেকিং হৈ গ'ল, আমি যাবলৈ ওলালোঁ ঘৰলৈ। আমাৰ গোটেইখিনি একদম পেকিং পূৰা ৰেডি, এতিয়া যোৱাহে কথা। আৰু এইটো আমাৰ হোটেল ৰুমটো আছিল, 2 দিন থাকিলোঁ ইয়াত, ভাল লাগিল থাকি, ভাল এটা এক্সপিৰিয়েঞ্চ হ'ল। তো আজি বাই বাই দিওঁ ৰুমটো। তো আমি আহি এতিয়া এই বুঢ়ীমাই মন্দিৰত ৰখিছোঁ ইয়াতে। এই শিল এটা যি আছে যে ৰাস্তাৰ মাজত, এইটো দেখিছে। চ' ইয়াতে আহিছে, এতিয়া অলপ সেৱা চেৱা কৰি লওঁ। আৰু এনেকৈ আমি অহা বাটেৰে ঘৰলৈ যাবলৈ ওলালোঁ কাজিৰঙাৰ মাজে মাজে। কাজিৰঙাৰ মাজত গাড়ী চলাই এটা নতুন অভিজ্ঞতা হ'ল। ইয়াত লাহে লাহে গাড়ী চলাব লাগে, যিহেতু স্পীড লিমিট থাকে, সেই লিমিটৰ ওপৰত যাব নোৱাৰি, তাৰ তলত গাড়ী চলাব লাগিব। মাজে মাজে ভয়ো লাগে, কিয়নো গাড়ীৰ আগেৰে জীৱ জন্তু পাৰ হৈ যাব বুলি ভয় লাগে। কিছুমান ঠাইত লেখা থাকে মানে তাত জীৱ জন্তু আপ ডাউন কৰে। আৰু যিহেতু মানে ওৱান ৱেত গাড়ী চলালোঁ এনেকুৱা ঠাইত, তো নতুন এটা অভিজ্ঞতা হ'ল মোৰ। আগতে এনেকুৱা জংঘল এনেকুৱা মানে ঠাইত গাড়ী চলাই পোৱা নাছিলোঁ মই। তো অভিজ্ঞতা হ'ল নতুন। আৰু এতিয়া আমি যাম তেজপুৰৰ ফালে। এতিয়া আমি সোমাই দিলোঁ তেজপুৰ লাইনত। এতিয়া তেজপুৰ যাম ডাইৰেক্ট, তাতে কিবা কিবি চাম আৰু দেখা আপোনালোককো। কেমেৰামেন বনাই দিছোঁ। আজি আমি আমি ব্ৰহ্মপুত্ৰৰ পৰা এখন দলং পাই গ'লোঁ, কলীয়া অমৰাত। দেখাই দিয়ে এইফালে। তো আমি অগ্নিগড় পালোঁ তেজপুৰৰ। আগতে এইখিনি অগ্নিগড় আছে, এতিয়া গাড়ী পাৰ্কিং কৰিম। আৰু আগতে কিবা অলপমান খাবই লাগিছিল মানে, আহি আমি অলপ এপ্ৰিল ফুল হ'লোঁ। মানে অগ্নিগড় বোলে বন্ধ, এই 2 দিন বন্ধ দিছে বোলে, পূজাৰ কাৰণে বন্ধ দিছে 2 দিন, আজি আৰু কালি। তো এতিয়া কি কৰোঁ, ইয়াৰ পৰাই চাব লাগিব আৰু, চাই লওক। মানে আমি আগতে একবাৰ আহিছোঁ, মানে ভিডিঅ' কৰা নাছিলোঁ তেতিয়া মই আহোঁতে। ইয়াৰ পৰাই চাই লওক। ব্ৰহ্মপুত্ৰ নদী এইটো। আমি এতিয়া তাৰ পৰা আহিলোঁ ইয়াতে গণেশ ঘাট। পূৰা বৰষুণ দি আছে একদম, আৰু মমি ইফালে পূৰা চাফা কৰিছে, গাড়ীৰ অৱস্থা শেষ কৰি দিছে একদম পিকুমনৈ। তো গণেশ ঘাটত আহিলোঁ, এইটো পৰিৱেশ ব্ৰহ্মপুত্ৰৰ ওচৰত। এইটো ব্ৰহ্মপুত্ৰ, এইটো গণেশ ঘাট। এই দুটা বন্ধই নহ'ল। বৰষুণ। তো আমি গণেশ ঘাটৰ পৰা ওলাই তেজপুৰৰ মহাভৈৰৱ মন্দিৰত আহিলোঁ। ইয়াত দুৰ্গা পূজাও হৈ আছে। তো ইয়াত পৰিৱেশটো বহুত ধুনীয়া লাগিল, যিহেতু আমি আগতে এবাৰ আহিছোঁ, ভাল লাগিছিল। চ' আকৌ আহিলোঁ এবাৰ আমাৰ পিকুমনো আহিছে। আৰু ইয়াত চাওকচোন পাৰ চৰাই জাকে জাকে আহে, একদম পাৰ চৰাই। এতিয়া মন্দিৰৰ পৰা ওলাই আহি খাই আছোঁ, ৰুটি খাই আছোঁ, চবেই খাই আছে ৰুটি। ইয়াত এইখন দোকানত, এই খুৰীজনীৰ দোকানত খাই আছোঁ। বেলেগ জ্বালা আছে এইখনত, বঢ়িয়া লাগছে খাই একদম। বৰষুণো পৰি আছে, গাছৰ তলত ৰখি আছোঁ পুৰা একদম। আৰু আমি এতিয়া তেজপুৰক বাই বাই দিলোঁ, এতিয়া ঘৰলৈ বুলি ওলালোঁ। তো আমি আহি মানে এইবিলাক দোকানত অলপমান ৰখিলোঁ। আমি কি কিনিলোঁ দেখা দিয়া। তো
এতিয়া যাম আৰু লাহে লাহে আৰু আমি মানে নেক্সট ষ্টপেজ ৰখিম য'ত আমি ভাত চাত খাম তাতে ৰখিম তাৰমানে আমি এতিয়া যাই থাকোঁ আৰু মায়ে এইটো লৈ এইটো কি কি তো আমি এতিয়া অলপমান চাহ খাব এতিয়া ৰেষ্ট লৈছোঁ আৰু আমি ক'ত বহিছোঁ চাওক অঁ পিকুমনুক দেখাব লাগে বোলে এইটো পিকুমনুক ক'ত দিছোঁ আমি ক আমি বহি আছোঁ চাওক ক'ত চাঙত বহি আছোঁ আৰু আমি চাহ খোৱা দোকানখনৰ পৰিৱেশটো চাই লওক কি ধুনীয়া পৰিৱেশ একদম ভাত পানী খাই এতিয়া মানে আৰু এই জৰাবাটৰ ফালে আহিলোঁ এইফালে এই ইয়াত মায়ে কিবা বোলে কিনে চ' তাত ফল মূল কিনিব গৈছে আৰু এইটো ডিভাইডাৰ ইয়াৰ পৰা আমি ইউটাৰ্ণ মাৰি আৰু যাম ইফালে ঘৰৰ ফালে তো যদি যোৱা ভিডিঅ'কেইটা আপোনালোকে চোৱা নাই যোৱা ভিডিঅ'কেইটা চাব একদম মজা হৈছে আৰু কাজিৰঙাত একচুৱেলি কেনেকুৱা আমি ভিতৰততো বিশেষ একো দেখা নাপালোঁ কিন্তু যিটো জাৰ্ণিটো আছে জাৰ্ণিটো মজা লাগে একদম আল্টিমেট একদম জাৰ্ণি কৰি থাকোঁতে আপোনালোকে লাহে লাহে যাব লাগে না তো গৈ থাকোঁতে অলপ আপোনাৰ লেফ্ট ছাইডে চাব মানে চব দেখাই ভেৰাইটি জন্তু গড় একদম ওচৰৰ পৰা দেখা পাব গড় হাতী বাইচন চব দেখা পাব তাতে ওচৰৰ পৰা একদম মানে এইবিলাক দেখা পাব তাতে ওচৰৰ পৰা তো আমি যোৱাতে আৰু আহোঁতে বহুত দেখিলোঁ কিন্তু ভিতৰত ইমান এটা নাই জাৰ্ণিটো আৰু ইমান ভাল লাগে আমাৰ মানাছৰ নিচিনা নহয় মানে খোলা খোলা জেগাবিলাক আৰু এতিয়া তাতে ঘাঁহবিলাক ওখ ওখ হৈছে না তাৰে যিজন মানে আমাক লৈ গৈছিল জীপৰ মানুহজনে তেখেতে কৈছে যে মানে মাৰ্চ মাহতে বোলে আচল মেইন জাৰ্ণিটো হয় মানে ভাল লগা হয় কাৰণ সেইবিলাক যিবিলাক গ্ৰাছ আছে এলিফেণ্ট গ্ৰাছ বুলি কয় এলিফেণ্ট গ্ৰাছ চ' সেইবিলাক মানে জ্বলাই দিয়া হয় চব এতিয়া চব জন্তুবিলাক মানে ভালকৈ ভিজিবল হয় আৰু আমাৰ মানে লাগ বেয়া আছিল আমি সেই চাফাৰী কৰি অহাৰ পিছত নেক্সট যিটো চাফাৰী হৈছিল গধূলি সেইটো বোলে বাঘ দেখা পাইছিল ৰাস্তাৰে বাঘ ক্ৰছ হৈ গৈছিল টাইগাৰ আৰু এটা কিছুমান পইণ্ট আছিল তাতে ধৰক এইবিলাক পইণ্টত মানে কি লাষ্ট এটা যোৱাকালি হ'ল নেকি আমি যোৱাৰ আগাৰ দিনা তাত বোলে বাঘ ওলাইছিলে মানে ৰাস্তাত ওলোৱাতে মানে কি কৰিছে জীপ চাফাৰী কৰা মানুহজনে মানে একদম লাহে লাহে ৰখাই দিছে তাৰমানে বাঘৰ ওচৰত চ' সেইকাৰণে মানে সেইটো ৰুট বন্ধ কৰি দিছে একদম যোৱাটো নিষেধ তো আমি যাব নাপালোঁ সিফালে আৰু তাত বহুতটা ৰুট আছে যোনটো ফালেদি যাব খোজে মানে এই বহুতটা আছে এনেকুৱা ধৰণৰ আৰু মানাছৰ লগত কম্পেয়াৰ কৰিলে মানাছৰ জাৰ্ণিটো বেছি বঢ়িয়া লাগে তাতকৈ কাজিৰঙাতকৈ কিন্তু এটা নতুন অভিজ্ঞতা হ'ল কাজিৰঙাৰ ভিতৰতনো কি আছে দেখাটো নাছিলোঁ চ' এইটো এটা অভিজ্ঞতা হ'ল আৰু ঠাইখিনি একদম মজা লাগে কাজিৰঙাত ঠাণ্ডা ঠাণ্ডা একদম মানে প্লেচটো গছ বন বহুত আছে না চ' এনেকুৱা ধৰণৰ